2024 লোকসভাৰ নিৰ্বাচন খেলিবলৈ সাজু আছে প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ ৰাণী নৰ। আজি চৰকাৰী বিধায়ক আৱাসত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক খবৰ ল'বলৈ গৈ এই মন্তব্য কৰিলে প্ৰাক্তন সাংসদগৰাকীয়ে। কংগ্ৰেছৰ বিধায়ক ভৰত নৰ আৰু পত্নী ৰাণী নৰহে প্ৰফুল্ল কুমাৰ মহন্তৰ লগত বহু পুৰণি কথা আলোচনা কৰাৰ কথা ক'লে সংবাদ মাধ্যমত। আচলতে ৰাজনীতিটো আৰম্ভ কৰিছিলোঁ মহন্তদাৰ সময়তে, সেইকাৰণে মহন্তদাক আজি নতুন বছৰত শুভেচ্ছা জনাবৰ বাবে আমি দুইজনে আহিলোঁ। তেখেতৰ অকণমান স্বাস্থ্যজনিত সমস্যা হৈ আছে, তাৰ ভাল হৈছে। আজি মই যথেষ্ট ভাল দেখিছোঁ, ধুনীয়াকৈ কথা পাতিছে, চব ঘৰুৱা কথা নে ৰাজনীতিৰ কথা বা আজি টোটেলি নতুন বছৰৰ কথা পাতিছোঁ যদিও এওঁ অলপ পুৰণা পলিটিকেল কথা একদম মনত পেলাই দিছে, আজি স্মৰণ কৰিছে আজি। আচলতে এই একেবাৰে আচুৰ দিনত কেনেকৈ কৰিছিলে, কেনেকৈ আন্দোলন কৰিছিলে, এই গোটেইবোৰ কথা তেখেতৰ লগত আলোচনা কৰিছে এওঁ। আৰু মই আৰু আপোনাৰ ব্যক্তিগত কৈছোঁ মানে ৰাজনৈতিক জীৱন আপুনি কৈছে যে তেখেতৰ সময়তে নতুন বছৰটো আপোনালোক সকলোৱে জানে যে ৰাজ্যসভা মোৰ 2 এপ্ৰিলত শেষ হৈছে আৰু এতিয়া লোকসভালৈ এবছৰ বাকী আছে আৰু লোকসভা নিৰ্বাচন খেলিব লোকসভা নিৰ্বাচন আপুনি একদম সাজু পুৰা? ডেফিনেটলি সাজু, কাৰণ ৰাজনীতি ব্লাডতে আছে, সেইকাৰণে এৰিবতো নোৱাৰিম। বাইদেউ, এই যিটো নতুন এটা সমষ্টি পুনৰ নিৰ্ধাৰণটো কিছু কিছু ক্ষেত্ৰত ভালো হৈছে, কিছু ক্ষেত্ৰত বেয়াও হৈছে। ভাল হৈছে ইন এ চেন্স, মানে ধৰক আপোনাৰ সমষ্টিবিলাকত এজন MLA ৰ ক্ষেত্ৰত কেতিয়াবা এনেকুৱা হয় যে দুখন ডিষ্ট্ৰিক্টলৈ যাব লগা হয়। মই এতিয়া MP হিচাপে 5খন ডিষ্ট্ৰিক্ট পাইছিলোঁ। ঠিক তেনেকৈ ধৰক এতিয়া তেওঁলোকে যদি কয় যে 2খন ডিষ্ট্ৰিক্টতে MP-জন কনফাইন হৈ থাকিব লাগে, খুবেই ভাল হয়। কিন্তু কেতিয়াবা এতিয়া বিশেষকৈ এই সময়খিনি হয়তো উপযুক্ত সময় নাছিল চাগে। ভাৰত জোড়ো যাত্ৰা ৰাহুল গান্ধীৰ যি আমাৰতো সদায় চিন্তাধাৰাটো খুব ওপৰত থাকে আৰু আমাৰ ৰাজনৈতিক যিবিলাক চিন্তাধাৰা আছে, আমি কোনো ধৰণৰ গোষ্ঠীগত কথা আমি চিন্তা নকৰোঁ, সকলো জাতি সম্প্ৰদায়ক লগত লৈ আমি ৰাজনীতি কৰোঁ। গতিকে আমাৰ ডেফিনেটলি 24ত আমাৰ ভাল হ'ব। এয়া দিল্লী হাইকমাণ্ডেহে ডিচাইড কৰে সদায়। আৰু মই ৰাজ্যসভা খেলিম বুলি ভবাও নাছিলোঁ, মোক দিল্লী হাইকমাণ্ডে ৰাজ্যসভা দিছে। গতিকে লোকসভাও মই দিল্লী হাইকমাণ্ডৰ ওচৰত গৈছোঁ। ঠিক তেনেকৈ বিধায়ক হিচাপেও নৰহক ঢকুৱাখানাৰ পৰা আনি নাওবৈচাত দিছে। গতিকে দিল্লী হাইকমাণ্ড আমি খুব মানো আৰু দিল্লী হাইকমাণ্ডৰ মোৰতো ডেফিনেটলি লোকসভাটো লখিমপুৰ আছিলে, এতিয়াতো লখিমপুৰ যদি ডিলিমিটেশ্যনত ST হয়, ডেফিনেটলি মই তাৰ পৰাতো আহিব লাগিব। মইতো ST নহয়, ST বোৱাৰী হয়। গতিকে মোৰতো মই বেলেগ ঠাইলৈ যাবই লাগিব। ডেফিনেটলি ছেকেণ্ড চইচ থাকিব। মই গুৱাহাটীৰ ছোৱালী, মই মঙলদৈৰ ছোৱালী, গতিকে মই মঙলদৈ বিচাৰিব পাৰোঁ, গুৱাহাটী বিচাৰিব পাৰোঁ। মঙলদৈ লোকসভা সমষ্টি নাথাকিব পাৰে, নামটোতো নাথাকিব, কিন্তু জেগাটোতো থাকিব গোটেইখিনি। আপুনি গুৱাহাটীৰ পৰা পঢ়িছিলোঁ মঙলদৈ, গুৱাহাটীৰ পৰা খেলিবলৈ ইচ্ছা আছে? মইতো গুৱাহাটীৰ ছোৱালী, মই জালুকবাৰীৰ ছোৱালী, জালুকবাৰীৰ জীয়ৰী মই। গতিকে মইতো ডেফিনেটলি গুৱাহাটী জেগাটোতো থাকিব গোটেইখিনি। আপুনি গুৱাহাটীৰ পৰা পঢ়িছিলোঁ মঙলদৈ, গুৱাহাটীৰ পৰা খেলিবলৈ ইচ্ছা আছে? মইতো গুৱাহাটীৰ ছোৱালী, মই জালুকবাৰীৰ ছোৱালী, জালুকবাৰীৰ জীয়ৰী মই। গতিকে মইতো ডেফিনেটলি গুৱাহাটী মোৰ ইচ্ছাটোতকৈ দিল্লীৰ হাইকমাণ্ডে মোক যি ধৰণে নিৰ্দেশ দিব, সেই নিৰ্দেশটোহে মই যদি আপোনাক হাইকমাণ্ডে গুৱাহাটীৰ পৰা দিয়ে, কিমান বিশ্বাস ডেফিনেটলি খেলিম। কনফিডেন্স আছে এইটো। বিগত দুগৰাকী জয় পৰাজয়টো ৰাজনীতিত থাকেই। গতিকে মই পৰাজয় হ'ম বুলিতো কেতিয়াও নিৰ্বাচন নেখেলোঁ আৰু ডেফিনেটলি জয় হ'বৰ কাৰণে খেলিম। ইয়াৰ পূৰ্বৰ দুয়োগৰাকী ইচ্ছা কৰিব পাৰিব? দিল্লী হাইকমাণ্ডে যদি কয়, ডেফিনেটলি মই খেলিবলৈ ৰেডি আছোঁ। দিল্লী হাইকমাণ্ডে